কৃষ্ণ 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 শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰে দোহান নামক কীৰ্তন কৰিয়া কীত কীত হোৱে নৰে ৰাম কীত কীত হোৱে নৰে কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰু কৃষ্ণ। হে বাপ আই মাতৃ তৰুণ তৰুণীসকল, আমি একমাত্ৰ কৃষ্ণদেৱকেই পূজা কৰিলেই সকলোকে পূজা কৰা হয়। এই কথা আমি আমাৰ মনক স্থিৰ কৰি ঈশ্বৰক সেৱা কৰাটোৱেই হ'ল প্ৰয়োজন। আৰু আমি জড় প্ৰতিমাক সেৱা কৰাতকৈ যি নেকি ভগৱন্ত ভকতৰ হৃদয়ত বাস কৰে, আমি সেই ভকতৰ যদি আমি চৰণ সেৱা কৰোঁ, আমাৰ জড় প্ৰতিমা সেৱা কৰাতকৈ আমাৰ ভকত সেৱাটোৱেই হ'ল মানৱ জীৱনৰ প্ৰাধান্য কাম। সেয়েহে শাস্ত্ৰই প্ৰকাশ কৰিছে, কৃষ্ণ কহে সুকে শুনা অনন্তৰে পৰীক্ষিত ঋষি মুনি সবে পাছে কৃষ্ণক দেখি মৌন হৈয়া সমস্ত সমাজে আছে চাই কীৰ্তাঞ্জলি হৈয়া কৃষ্ণে বলিলন্ত চাই ৰাম যত জলমগ্ন তীৰ্থ সিও তীৰ্থ হয় সেও দেৱ যতে কমিতিকা শিলাময় কিন্তু চিৰকালে তীৰ্থ দেৱে শুদ্ধে কৰে দৰ্শন মাত্ৰ সাধু সব পাপ চন্দ্ৰ সূৰ্য বায়ু বনি নভ ভূমি জল ভেদ বুদ্ধি নৰ ৰহে পাপ পৰম নিষ্কামে মাধৱক মনে স্মৰে মুহূৰ্ততে সেৱা ততাৰ
সৰ্ব পাপ এন সাধু এৰি কৰে আনতয় আনন্দ জানি বাহাত পৰে নাহি মহামন্দ ৰাম আপোনাক আপুনি বঞ্চিলে কুলাংগাৰে পশুটো অধম পশু শুনা কথা তাৰ শৰীৰ সবকময়ী বোলে যিটো চিত্তে কৰে যিটো মনত পত্নী পুত্ৰ বিতে পুতে মাত্ৰ যাৰ ভৈল দেৱ বুদ্ধি তীৰ্থ বুলি কেৱলে জলত কৰে সুধি ৰাম মহামহন্তৰো নাই ইটো বুদ্ধে চাৰে গৰুটো ধম জানা ইটো অহংকাৰী সেইটো পামৰে নাপাইলে কতত্ব জ্ঞান নেৰাইলে সংসাৰ জাত নাট যায় প্ৰাণ ৰাম মহাভকতক নজানয় কৰ্ম জৰ তীৰ্থটো দেৱটো কৰি তুমি হব হে ৰাম তীৰ্থটো দেৱটো তুমি কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন সেই সাধু সজ্জনসকল ভাগৱতৰ পদ এফাকি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ইয়াতে আগ পাছ বঢ়া টুটা হ'লে আপোনালোকে ক্ষমা কৰি আপোনালোকৰ দুখানি চৰণৰ পদ ধূলা প্ৰদান কৰি পিছৰ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে উৎসাহিত কৰি সেৱাৰ পাত্ৰ কৰে যেন কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী পৰম
দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি। হে ৰাম চৰণে ভজিলো আমি। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ কৃষ্ণ।